নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ আজি। আচলতে ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে। যেতিয়াৰ পৰা জুবিন দা নাইকিয়া হৈছে তেতিয়াৰ পৰা মনলৈ একো কথাই নাহে। কাৰণ জুবিন দা আমাৰ মাজত হয়তো কায়িকভাৱে নাই যদিও আমাৰ মাজত যিখিনি জুবিন দাই সৃষ্টি কৰিছিলে সেইখিনি গান আমি শুনি থাকিলে জুবিন দা যেন জীয়াই আছে, জুবিন দা আমাৰ মাজতে আছে তেনেকেই ভাৱ হয়। আৰু তেনেকৈ হয়ও কথাটো, জুবিন দা আমাৰ মাজত জীয়াই আছে, থাকিব। জুবিন দা কেতিয়াও মৃত্যু হোৱা নাই। তথাপিতো আমি যেন কিবা এটা অভিভাৱক এজনক হেৰাই পেলাইছোঁ এনেকুৱা লাগে। মন নাযায়, একো কৰিবলৈ মন নাযায়। একো ভিডিঅ'ই হওক, কাম কাজে হওক, ঘৰৰ কাম কাজ একো কৰিবলৈ মন নোযোৱা হৈছে। খালি মনত জুবিন দা জুবিন দা জুবিন দাই আহে। জুবিন দাৰ ন্যায় বিচাৰি সকলোৱে ন্যায় বিচাৰি ফুৰি আছে। আমাকো ন্যায় লাগে, কিন্তু জুবিন দাই জুবিন দাৰ লগত যিসকল আছিলে সেই সময়ত তেওঁলোকে জুবিন দাৰ ন্যায় দিয়কচোন বাৰু। তেওঁলোকে মুকলিমূৰীয়াকৈ কি হৈছিলে ঘটনাখিনি সেইখিনি এবাৰ মুখামুখি হওক, আমাৰ অসমবাসীৰ আগত খুলি কওক। তেতিয়াহ'লে ন্যায়টো অট'মেটিক হৈ যাব। কাৰণ মানুহে চবেই কৈ আছে ন্যায় লাগে ন্যায় লাগে। সেইকেইজন মানুহ, যিকেইজন মানুহ তেওঁৰ লগত আছিলে সেই সময়ত, সেই সময়ত থকা মানুহকেইজনে যদি মুখ খুলি সঁচা সঁচিকৈ খোলাকৈ কৈ দিয়ে এনেকুৱা হৈছিলে তেনেকুৱা হৈছিলে, তেতিয়া একো কথাই নাই। তেওঁলোকে ইজনে সিজনৰ কথা মিলা নাই, সিজনে সিজনৰ কথা মিলা নাই, সেইকাৰণে এনেকুৱা হৈ আছে। যি হৈছিলে ঘটনা তেওঁলোকে মুখ খোলক, মুখ খুলি সঁচাকৈ কৈ দিয়ক যে এনেকৈ এনেকৈ ঘটনা হৈছে। গোটেই অসমবাসীয়ে বাট চাই আছে। তেওঁলোকে সেইটো বুজি পোৱা নাই যে গোটেই বিশ্ববাসীয়ে জুবিন দাক ভাল পায়, কিন্তু তেওঁলোক কেইজনমানে যে মুখ খুলিবলৈ টান পাইছে। যিকেইজন লগত গৈছিলে ইয়াৰ পৰা, তেওঁলোকে মুখ খুলি কওক কি হৈছিলে ঘটনাটো, কি কৰিলে, কি খোৱালে, কি তেওঁক কেনেকৈ লৈ গ'ল তালৈ সাগৰৰ মাজলৈ, সেইখিনি মুখ খুলি কওক। ক'লে আমাৰ ন্যায়, নিশ্চয় জুবিন দাই ন্যায় পাব। নমস্কাৰ, ধন্যবাদ।